হে দোস্ত আজি হৈছে হোলী আৰু হোলীটো জানে সকলোকে কি হোলী মানে কি সকলো ক'ব নালাগে কাৰণ হোলী সকলোৱে জানে হোলী তো যেনেকৈ আপোনালোকৰ প্ৰত্যেকটো ঠাইত আপোনালোকৰ হোলী হয় নিশ্চয় কিন্তু যেনেকৈ মানে সকলোতে হোলী হয় আমাৰ ইয়াতো মানে আমাৰ সত্ৰত মালিবাৰী সত্ৰত ধুনীয়াকৈ হোলী উদযাপন কৰা হয় আজিৰ পৰা ষ্টাৰ্ট হ'ব আজি মানে আপোনালোকক মই ভিডিঅ'টো কোনবাৰে দিছোঁ ৰ'ব তো এই ভিডিঅ'টো আপোনালোকে 29 তাৰিখে চাই আছে কিন্তু এই ভিডিঅ'টো মই বনাই আছোঁ 27 তাৰিখে আপোনালোকে চাই আছে কিন্তু 29 তাৰিখে ভিডিঅ'টো কিন্তু মই বনাইছোঁ এই ভিডিঅ'টো 27 তাৰিখে আৰু 27 আৰু 28 তাৰিখৰ ভিডিঅ' হয় তো 29 তাৰিখে ভিডিঅ'টো চাব পাইছে তো বলক কিনো হোলী হয় চাম বৰ্তমান ৰাতি হৈছে তো এতিয়া আমি হোলী চাম হোলী নামঘৰত যে হোলী হ'ব বৰ্তমান হোলী ৰাতি কি হৈছে গোসাঁইটো মানে বাহিৰত ওলাই থ'ব আৰু গোসাঁইটো বাহিৰত ওলাই এটা দৌলঘৰ আছে এটা দৌলঘৰত থ'ব তো বলক চাওঁ তো আহিলোঁ নামঘৰলৈ আৰু অহাৰ পিছত আপোনালোকে দেখা পাইছে এই নামঘৰত সকলো মানুহে সেৱা চেৱা কৰি গোসাঁইটো সেৱা কৰি আছে তাৰমানে ল'ব লাগিব যিহেতু গোসাঁইটো লৈ এতিয়া দৌলঘৰত থ'ব আৰু ভিডিঅ'টো শেষলৈকে চাই থাকোঁতে গম পাব মানে কেনেকৈ মানে ক'লে ইমান বুজি নাপাওঁ আৰু বৰ্তমান লাইন নাই তো বৰ্তমান যিখিনি সময়ত মানে গোসাঁইটো দৌলঘৰত নিব লাইন নাই আৰু সেইবাবে ভিডিঅ'টো অলপ বেয়া হ'ব পাৰে সেইকাৰণে মই টৰ্চ লৈ ভিডিঅ' বনাম টৰ্চ লৈ চাই থাকক তো এতিয়া মানুহবোৰে দৌলঘৰটোৰ চাৰিওফালে ঘূৰি দৌলঘৰটোত মানে গোসাঁইটো থ'ব তো প্ৰথমে 3 পাক ঘূৰিব 3 পাক ঘূৰি মানে কিবা এটা নিয়ম তো 3 পাক ঘূৰি উঠি গোসাঁইটো এই দৌলঘৰটোত থ'ব চাই তো হৈ গ'ল 3 পাক ঘূৰা আৰু এতিয়া ঘূৰি মানে দৌলঘৰটোত থ'ব গোসাঁইটো দৌলঘৰটোত থৈ দিব আৰু থোৱাৰ পিছত আজি আৰু নাম প্ৰসংগ নহয় তো অহাকালি হ'ব তো অহাকালি ভিডিঅ' পাব তো চাই দিয়ক তো আজি হ'ল নেক্সট দিন আৰু আজি অলপ দৌৰিবলৈ গৈছিলোঁ তো দৌৰি আহিলোঁ 2 কিলোমিটাৰ দৌৰিলোঁ 9 মিনিটত তো এবাৰ হোলী চাওঁ হোলী তো আমাৰ নামঘৰত নাম প্ৰসংগ হৈ আছে কিন্তু আমি মানে 30-40 জন মানে গাঁৱৰে ল'ৰা আমি হোলী মাগিবলৈ আহিছোঁ মানুহৰ ঘৰে ঘৰে হোলী মাগিম বা গাড়ী চাড়ী আটকা মাৰে সেনে তো ৰছী চচী টানি গাড়ী আটকা নহয় দেই এনেই মানে ফূৰ্তি তো ইয়াৰ হোলী চাই উঠি এইবাৰ নামঘৰত হ'ব গোসাঁই ওলাব তো চাব अरे बुरा का माने के हो तो होने का लाना है बोल पागल है में लड़ी है वो पैसे चली हालत ऐसी তো তাৰ পৰা আহিলোঁ আৰু আহি এতিয়া যাম দেখা পাইছে গোটেই মানুহবোৰ আহিছে এতিয়া যাম গোটেইবিলাকে গোসাঁই ফুৰাব মানে সুঁৱৰী তো সুঁৱৰী ফুৰাবলৈ যাম তো গোসাঁইটো ৰেডি কৰি আছে তো অলপ চাওঁ ভিডিঅ'টো চাই থাকক ৰঙৰে জুই জ্বলিলাজি পৰাখৰ দালতে আগুনৰে বালাগি নিকুঞ্জ বনৰে জুই জ্বলিলাজি পৰাখৰ দালতে আগুনৰে তো এতিয়া বলফিল্ডলৈ লৈ আহিলে গোসাঁইটো আৰু লৈ আহি এডাল গছৰ তলত তাৰমানে এইখিনি নামঘৰৰে মাটি তো ইয়াৰ গছৰ তলত থৈ দিব তো
এই গছডালত মানে কিবা এটা মাহাত্য আছে মই নাজানো ভালকৈ আমি আহিছোঁ ৰজাৰ পুখুৰীৰ ফালে তো এটা ইয়াৰ ফালে পিছফালে চাব পাৰে এটা ৱাটাৰ ছাপ্লাই আহিছে মই চিন্ময় আৰু হাম পাৰ্টি কাৰ আহি তো এতিয়া অলপ ওপৰত উঠিম তো এয়া ওপৰত যাই আছোঁ তো আপোনাক ওপৰৰ পৰা ভিউ এটা দেখাম ভিউ 360 ভিউ এটা দেখা পাব ওপৰৰ পৰা তো আপোনালোকে এই ভিউটো চাওকচোন বাপৰে বাপ কি ধুনীয়া লাগিছে কিবা এটা মোৰ ভালে ভাল লাগিছে আপোনালোকৰ নাজানো মোৰ কিবা এটা মজা লাগিছে আমি আহিছোঁ আজি ৰাজাৰ পুখুৰীলৈ আৰু এইটো চাই লৈ পেলাই এইবিলাক ৰাজাৰ মানে কৈ আছোঁ কিন্তু ইয়াৰ বিষয়ে এটা ভিডিঅ' বনাম ভিডিঅ' চাওক কি হৈছে তো এই ৰাজাৰ পুখুৰীৰ ভিডিঅ' এটা ভিডিঅ' বনাম নিশ্চয় আপোনালোকে এইটো চাব পাব এটা ইয়াৰ ওপৰত ভিডিঅ' কিন্তু আজি এইটো বিষয়ে নকওঁ কিন্তু এইখিনি আমাৰ মালিবাৰী সত্ৰৰে মাটি সেইকাৰণে অলপ ফুৰিব আহিলোঁ ইয়াত মানে আহিলে তাত হোলী মানে তাত প্ৰতি বছৰে আগৰ পৰা পুৰণি কালৰ পৰা তাত লৈ আহে গোসাঁইটো লৈ আহি তাতে অলপ হোলী উৎসৱখিনি পালন কৰে তো তেনেকৈ আৰু ইয়াৰ পৰা এতিয়া যাম আৰু শব্দটো চাওক কি ধুনীয়া ইক' হৈ আছে চাৰিওফালে শব্দটো এয়া মোৰ লগত আছে টুকু এয়া টুকু আছে তো ইয়াৰ পৰা এতিয়া যাম আৰু তাত যাম বলক তাত মানে আপোনালোকৰ য'ত কিবা হৈ আছে তাত য'ত মাই গডবিলাক কাছ আপোনালোকক এতিয়া আমি দেখাবলৈ আহিছোঁ ৰাজাৰ এটা পুখুৰী তো এই ৰাজাৰ পুখুৰীটোৰ কথা সকলো আপোনালোকক ক'ম এটা ভিডিঅ'ৰ যোগেদি আপোনালোকক ক'ম কিন্তু আজি এনেই দেখাই থৈ গ'লোঁ কি ৰাজাৰ পুখুৰী কিনো ৰাজাৰ পুখুৰীয়ে কৈ আছোঁ মই কিনো ৰাজাৰ পুখুৰী আছিল তো সেইটো বিষয়ে কৈ আছোঁ কিন্তু ইয়াৰ বহুত মানে কাহিনী আছে এটা বহুত ডাঙৰ এটা কাহিনী জড়িত হৈ আছে ইয়াৰ লগত বহুত ডাঙৰ এটা কাহিনী তো এতিয়া এই ভিডিঅ'টোত নহয় এই হোলীৰ ভিডিঅ' যিহেতু কাৰণ তো সেই এতিয়া চাব পাৰে আপোনালোকক মই দেখাই আছোঁ এইটো মোৰ পাছফালে চাওক এইটো হৈছে ৰজাৰ পুখুৰী আৰু আপোনালোকে দেখিবলৈ পাই এইটো এটা সামান্য পুখুৰী এইটো আপোনালোকে দেখাত সামান্য হ'ব পাৰে কিন্তু ইয়াৰ এটা বহুত পুৰণা এটা ঐতিহ্য ইয়াত লুকাই আছে ইয়াত এটা বহুত পুৰণা এটা কাহিনী সোমাই আছে যিটো আপোনালোকে শুনালে আপোনালোকৰ মূৰ হয়তো নষ্ট হ'ব পাৰে আপোনালোকে বিশ্বাস কৰি নল'ব পাৰে তো এই আজি ৰাজাৰ পুখুৰী চালোঁ বল বাই তো তাত অলপমান নাম প্ৰসংগ হ'ল হোলীৰ গীত চিত গালে তো মই ৰাজাৰ পুখুৰী আপোনালোকক দেখালোঁ কিন্তু ইয়াৰ ৰাজাৰ পুখুৰীৰ বিষয়ে আপোনালোকক এটা বেলেগ ভিডিঅ'ত মই ক'ম তো আমাৰ ওচৰতে যিহেতু মই কেতিয়াবা ভিডিঅ' এটা বনাই আপোনালোকক গোটেইখিনি কথা ক'বলৈ চেষ্টা কৰোঁ কাৰণ মই ইমান নাজানো ডাঙৰ মানুহৰ পৰা সুধি উঠি মই ভিডিঅ'টো বনাই আপোনালোকক ক'বলৈ চেষ্টা কৰিম তো এতিয়া গোসাঁইটো লৈ আৰু নামঘৰলৈ যাই আছোঁ
তামাম ফূৰ্তি কৰিলোঁ আৰু ফূৰ্তি চূৰ্তি কৰি এতিয়া হৈ গ'ল আৰু গোঁসাইটো নামঘৰৰ ভিতৰত আনিলে আনি এবাৰ থ'ব চাওক না গোঁসাইটো কি ধুনীয়া মানে হোলীতে একেবাৰে এই তো আমাৰ মালিকহঁতৰ মানুহ কম বৰপেটাৰ দৰে নহয় তথাপিও যে ইকিজন ইমান কম মানুহ যে ইমান ধুনীয়াকৈ পালন কৰিব আছে তাৰ বাবে সকলোকে মই মোৰ ফালৰ পৰা চেলুটটো আজি ভিডিঅ'টো মানে বাই বাই তো হোলী চলি মাগিলোঁ শেষ হ'ল আৰু তোমাৰ ৰাতি হ'ল মোৰ চক টোপনি লাগিছে বিৰাট তো ৰাইজে আমি খানা খাম তো সিমান দেখাব নোৱাৰোঁ খানা বাই বাই